Hey guys, welcome to my YouTube channel Borai Kitchen and Vlogger অন্যদিন নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু আজি ৰাতিপুৱা যাব ওলাইছো নামঘৰলে। ৰাতিপুৱা মানে কি 11:20 মান হৈছে আৰু আমাৰ গোটে চাই আছে নামঘৰত মাইক বজি আছে নাম মাতটো শুনিছে শুনিছে নাম হৈ আছে যেটো আমি মো যাব ওলাইছো নামঘৰলে। নামঘৰৰ পৰা আহি লগ পাইছো আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই দুদিন ভিডিও দিবলৈ পৰা নাই তো বেয়া নাপাব আপোনালোকে। আজি ভিডিওটো ষ্টাৰ্ট দিলো, আশা কৰিলো চাই দিব ভিডিওটো আপোনালোকে শেষলৈ। তো নামঘৰৰ পৰা আহি লগ পাই আছো আৰু এজেগালৈ যোৱা কথা আছে। তো আহি পেলে ক'ত যাওঁ তো দেখি থাকিব, চাই থাকিব ভিডিওটো। নগাঁৱলৈ আহিছোঁ, নামঘৰৰ পৰা আহি নগাঁও পালোহি আৰু ভিডিঅ' কৰিব পাহৰি গ'লোঁ। এতিয়া ৰখি আছোঁ, হাজবেণ্ড গৈছে গাড়ী পলিউশ্যন নে কি কয় সেই কাগজখন উলিয়াবলৈ গৈছে আৰু এইমাত্ৰ আহি পাইছোঁহি নগাঁও আহি দোকানখনলৈ মানে কি পলিউশ্যন বনোৱা তালৈ গৈছে হাজবেণ্ড। আৰু চাই থাকিব ভিডিঅ'টো, মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এইখন বনাই লওক, বনাওঁতে অলপ টাইম লাগিব চাগে। তো অলপ দেখুৱাই আছোঁ দোকানখন মই আপোনালোকক। বহুত গৰম দিছে, গাড়ীত আহিছোঁ কাৰণে ঘূৰিব পৰা নাই। তো বাহিৰলৈ ওলোৱা নাই, গাড়ীৰ ভিতৰতে আছোঁ, হাজবেণ্ড গৈছে ওলাই। তো মই অলপমান দেখুৱাওঁ আপোনালোকক। সেইখন দোকানখন প্ৰদূষণ কেন্দ্ৰ। তো ইয়ালৈ গৈছে হাজবেণ্ড। কিমান দেৰি হয় গম নাপাওঁ ইয়াত। এতিয়া আহি পাইছোঁহে, যিহেতু আহি পাই মই কেমেৰাটো অন কৰি ল'লোঁ। গাড়ী পলিউশ্যনৰ কাগজখন উলিয়ালোঁ আৰু এতিয়া আহিছোঁ গাড়ী মানে কি আমাৰ গাড়ীৰ টিভিটো আৰু কেমেৰা বক্স লগোৱা দোকানখনলৈ আহিছিলোঁ। নগাঁৱতে লগাইছিলোঁ যিহেতু তালৈ আহিছোঁ। মানে কি টিভিটো যে মাতটো নোলায় আৰু বক্সটোৰ সৈতে মানে নবজে, তো সেইকাৰণে আহিছোঁ, দেখুৱাবলৈ আহিছোঁ। তো চাই থাকিব কি কাৰণে কি হৈছে, তো ভাল কৰি লওঁ আৰু ক'ত যাব লগা হয় ঠিক নাই। সেই কামত আহিছোঁ আজি নগাঁৱলৈ আৰু বহুত ভাগৰ লাগি আছে, ভোক লাগি আছে, ৰাতিপুৱাই খোৱা ভাত। তো নামৰ পৰা আহি ডাইৰেক্টলি ওলাই গৈ আকৌ ইয়ালৈ আহিছোঁ। চাৰিব আৰু এনেকুৱা ৰ'দ দিছে আজি, কৈছোঁ ন গাড়ীৰ ভিতৰতে আছোঁ মই সোমাই, হাজবেণ্ড ওলাই গৈছে। চাৰিব গাড়ীখনতে বক্সটো বেয়া হয়, তো বক্সটো ভাল কৰিবলৈ 10 দিন লাগিব। তো 10 দিন 28 তাৰিখ মানে আহিব দিছে আকৌ। এতিয়া অলপ বজাৰ কৰোঁগৈ, নগাঁও বৰবজাৰত ৰখিছোঁ আৰু গাড়ীখন পাৰ্কিং কৰিছে। এতিয়া নামি বজাৰ অলপ কৰোঁগৈ, কি বজাৰ কৰোঁ দেখিব আপোনালোকে। লাগিব হাজবেণ্ডৰ কাৰণে চাৰ্ট চাই আছে আৰু চাৰ্ট পচন্দ হোৱা নাই, ডাঙৰ হয় অলপ আৰু যি চাৰ্ট যে পচন্দে নকৰে একেবাৰে। তো চাই আছোঁ আৰু যে মই অলপ বহি লৈছোঁ, বহুত গৰম আজি আৰু যে অলপ খোজকাঢ়ি আহিলোঁ যে গাড়ীখন যিহেতু য'তে ত'তে পাৰ্কিং কৰিব নোৱাৰে সেইকাৰণে। এইবাৰ আহিছোঁ চেণ্ডেলৰ দোকানত ভণ্টিৰ কাৰণে জোতাযোৰ ল'বলৈ। তো জোতা চাই আছোঁ। বজাৰ কৰি হৈ গ'ল, ঘৰলৈ গৈ আছোঁ আৰু কি বজাৰ কৰিলোঁ ঘৰতকৈ দেখুৱাই আছোঁ। এতিয়া নগাঁৱৰ পৰা ওলাব পৰাই নাই, তো আহিছোঁহে এইমাত্ৰ ওলাই। আমি সোমাইছোঁ ধাবাত ভাবিছোঁ কিবা এটা খাই লওঁ, যিহেতু একো খোৱাই নাই। তো খাই লওঁ কিবা এটা, কি খাওঁ দেখুৱাম আপোনালোকক। আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া আৰু যে হাঁহবিলাকত কি মজাকৈ চৰি আছে, ৰাতিখনো চাওকচোন হাঁহবিলাক। আৰু যে ইচ্ছা কৰিলে এই নাওখনত উঠিবও পাৰে। এতিয়া ৰাতি হৈছে যে হাজবেণ্ডে উঠিব নিদিয়ে, মোৰতো উঠিবলৈ মন নাছিলে বাৰু।
ধাবাত সোমাইছোঁ আৰু কিবা এটা খাই লওঁ দিনটো একো খোৱা নাই যিহেতু সেইকাৰণে আকৌ ৰুটি তো খাই গ'লোঁ আৰু ধাবাখনৰ প্লেচটো মই দিনৰ প্লেচটো দেখুৱাই আছোঁ আপোনালোকক তো এতিয়া ৰাতি ভালদৰে ধৰিব নোৱাৰিব মই দিনত আগৰ এবাৰ আহিছিলোঁ যে মই তেতিয়া মই ধুনীয়াকৈ ভিডিঅ' বনাই থৈছোঁ মই আপোনালোকক দেখুৱাই দিম চাব এবাৰ বহুত ধুনীয়া প্লেচ হয় আৰু চাব আপোনালোকে বহুত ধুনীয়া প্লেচ হয় তো এতিয়া খাই লওঁ ৰুটি দিছোঁ অৰ্ডাৰ আৰু পক দিছোঁ ড্ৰাই ফ্ৰাই তো খাই গ'লে ঘৰলৈ গৈ থাকিম আৰু বজাৰ ইমান নকৰিলোঁ কিয় জানেনে একো বস্তু চইছে নহয় মই কিনিছোঁ ঘড়ী এটা এইটো ঘড়ীটো চাওকচোন আৰু ভণ্টিলৈ কিনিলোঁ সৰু ভণ্টিলৈ জোতা এযোৰ আৰু ঘৰত গৈ দেখুৱাই আছোঁ জোতাযোৰ তো চাই থাকিব গাইছ আমি আহিছোঁ ধাবালৈ আৰু ধাবাৰ প্লেচটো চাওঁ ইমান ধুনীয়া দেখিবলৈ একেবাৰে পানীৰ মাজত আছে আৰু গৈ আছোঁ সোমাই ইয়া হাজবেণ্ড বহি আছে পক ড্ৰাইভাৰটো আহি গ'ল আৰু ইয়াত যে পক ড্ৰাইভাৰটো খুব স্পেচিয়েল হয় খাবলৈ খুব ভাল লাগে আৰু আন্ধাৰ হৈ আছে মই ভালকৈ পোহৰ কৰি দেখুৱাই আছোঁ সেইটো আহি পোৱা নাই বৰ্তমান তো খাই কৰি লওঁ আৰু দেখুৱাই নাথাকোঁ দেখুৱালেও পকটো বহুত স্পেচিয়েল হয় তো খাই কৰি লৈ ঘৰলৈ গৈ আছোঁ ঘৰত গৈ একেবাৰে লগ পাম মাহঁতৰ ঘৰলৈ যাম এতিয়া ভণ্টি মাহঁতৰ ঘৰলৈ গুচি আহিলে আমি যিহেতু নগাঁৱলৈ আহিলোঁ তাই আগলৈ থাকিবলৈ ভয় কৰিলে তো তাইক ঘৰলৈ পঠাই দিলোঁ আৰু চাই থাকিব তো মোৰ ৰুটি থালি আহি গ'ল ৰুটি থালিখন দেখুৱাই দিওঁ আপোনালোকৰ দাদা আৰু ইয়াৰ ৰুটি থালি লাইটটো লগাই লওঁ এইডোখৰ কিবা চাটনি দিছে আৰু এইটো আচাৰ আৰু চাটনি পিঁয়াজ ৰুটি দুটা আৰু এইটো কিবা চব্জি দিছে এইখিনি চব্জি ভাজি আৰু এইখিনি শুকান ভাজি আৰু ইমানেই আৰু এয়া মাংস খাম এনেদৰে তো হাজবেণ্ডে খাই আছে আৰু এতিয়া খাই লওঁ আৰু জালুগুটি ভালখিনি ঠাণ্ডাই ল'ব গৈছে মাহঁতৰ ঘৰলৈ যাম যিহেতু আৰু গৈ পামগৈ এতিয়া ঘৰ তো বহুত ৰাতি হৈ গ'ল এতিয়া বাজিব 9:30 বাজি গ'লটো তো ঘৰত গৈ মাহঁতৰ ঘৰত গৈ দেখুৱাই আছোঁ আৰু ভণ্টি দিবলৈ মাহঁতৰ ঘৰ আহি পালোঁহি আহি পাই গা ধুলোঁ গা ধুই ফ্ৰেছ হৈ আহিছোঁ বহুত ভাগৰ লাগি আছে আজি আৰু মোৰ কি বজাৰ কৰি লৈ আহিলোঁ সেইটো মই নেক্সট ব্লগত দেখুৱাই আছোঁ তো আজিলৈ আহিছোঁ বাই বাই আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ গুড নাইট